নমস্কাৰ। আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ পৰিয়ালটোৰ পৰা আমি দেউতাকে আৰু পুতেকে দুটা গছৰ পুলি ৰোপণ কৰিবলৈ লৈছোঁ। এইটো হৈছে তিতাচপা গছ। এনেকৈ আমাৰ বাৰীৰ পিছফালে গছৰ পুলি দুটা আমি ৰোপণ কৰিবলৈ মনস্থ কৰিলোঁ। সেই বেটাহাতে গছ পুলিকেইটা ৰোপণ কৰাইছোঁ। এইটো হৈছে তিতাচপা গছৰ পুলি। বৰ্তমান বেটাই ৰোপণ কৰি আছে। আমি জীৱনকালত খুব কমেও 100টামান গছ পুলি ৰুই হ'লে আমি প্ৰকৃতিখনক সজীৱ কৰি তুলিব পাৰোঁ। এইটো এটা পুলি, এইটো হৈছে মেহগনি পুলি। এইটো বেটাহাতে ৰোপণ কৰিছে। প্ৰকৃতিক ভাল পাবৰ কাৰণে এতিয়াৰ পৰা আমি শিশুসকলক আকৃষ্ট কৰাব লাগিব। সেয়েহে মই প্ৰতিটো সময়তে মোৰ ল'ৰাটোৰ হাতেৰে ফুল পুলি গছৰ পুলি ৰোপণ কৰিবলৈ চেষ্টা কৰোঁ। আশা কৰোঁ ভৱিষ্যতে আমাৰ কণ কণ শিশুবিলাকো প্ৰকৃতিৰ প্ৰতি প্ৰেমী হৈ উঠে। তাৰ কামনাৰে সকলোকে আজি বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।